লকডাউনত যোগাত্মক কৰ্মত ব্যস্ত ঢেকিয়াজুলিৰ লাবাৰীৰ যুৱ শিক্ষক শ্ৰীমন্ত বৰুৱা তলাবন্ধৰ সময়ছোৱাত প্ৰতি নিশাই অনলাইন কুইজৰ আয়োজন কৰি চৰ্চিত সাহিত্য সংস্কৃতি অনুৰাগী শিক্ষকগৰাকী কৰোনা কেন্দ্ৰিক দীৰ্ঘদিনীয়া লকডাউনৰ সময়ছোৱাত সৃষ্টিশীল মনৰ এচাম মানুহে যোগাত্মক কামত আত্মনিয়োগ কৰি সামাজিক মাধ্যমত বিশেষ চৰ্চালৈ আহিছে। ঢেকিয়াজুলিৰ লাবাৰী গাঁৱৰ এগৰাকী সাহিত্য সংস্কৃতি অনুৰাগী যুৱক শ্ৰীমন্ত বৰুৱায়ো তলাবন্ধৰ কালছোৱা ইতিবাচক কৰ্মৰ মাজত নিজকে ব্যস্ত ৰাখি ছচিয়েল মিডিয়াত সচেতন দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে। পেছাত পবিত্ৰ শিক্ষকতা বৃত্তিৰ সৈতে জড়িত শ্ৰীমন্তই শেহতীয়াকৈ এগৰাকী কুইজ পৰিচালক হিচাপেও নিজস্ব পৰিচিতি গঢ়ি তুলিবলৈ সক্ষম হৈছে আৰু সেয়ে কুইজৰ প্ৰতি থকা একান্ত আগ্ৰহ আৰু নিচাৰ বাবে লকডাউনৰ সময়খিনি অবাবত খৰচ নকৰি তথা নিজকে এটা গঠনমূলক কামত নিয়োজিত কৰি ৰখাৰ মানসেৰে তেওঁ আৰম্ভ কৰিলে অনলাইন মাধ্যমেৰে এখনি কুইজ প্ৰতিযোগিতা। সেইমতে অগ্ৰণী যুৱ শিক্ষকগৰাকীয়ে অনলাইন কুইজ নামৰ হোৱাটছএপ গ্ৰুপ এটা খুলি লকডাউনৰ দুদিন আগৰে পৰা বিভিন্ন বিষয়ৰ এই কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰে। প্ৰথম অৱস্থাত একাংশ শিক্ষকৰ মাজতে সীমাবদ্ধ থকা প্ৰতিযোগিতাখনিত লাহে লাহে যোগদান কৰা প্ৰতিযোগীৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰে। নিশা 9 বজাত অনুষ্ঠিত হোৱা এই অসমীয়া আৰু ইংৰাজী মাধ্যমৰ কুইজ প্ৰতিযোগিতাত আনকি বহিৰাজ্য দিল্লী উৰিষ্যা নিশা 9 বজাত অনুষ্ঠিত হোৱা এই অসমীয়া আৰু ইংৰাজী মাধ্যমৰ কুইজ প্ৰতিযোগিতাত আনকি বহিৰাজ্য দিল্লী উৰিষ্যা উত্তৰাখণ্ডৰ উপৰিও অসমৰ প্ৰায় জিলাৰ পৰা প্ৰায় 2 শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি প্ৰতিযোগিতাখিনিক জনপ্ৰিয় আৰু সমৃদ্ধ কৰি তোলে। প্ৰতি নিশাই বেলেগ বেলেগ বিষয়ৰ ওপৰত অনুষ্ঠিত এই ডিজিটেল কুইজ প্ৰতিযোগিতাখনিত কেতিয়াবা প্ৰথমৰ পৰা 21 স্থানলৈ শ্ৰেষ্ঠ প্ৰতিযোগী নিৰ্বাচিত কৰি পৰৱৰ্তী দিনত ফলাফল ঘোষণা কৰা হয়। বিগত 20 মাৰ্চৰ পৰা ধাৰাবাহিকভাৱে 75 নিশা সফলতাৰে সম্পন্ন হৈ অহা এই অনলাইন কুইজৰ 3 জুনৰ মহাৰাজত সংখ্যক প্ৰতিযোগিতাখিনি অনুষ্ঠিত কৰিবলৈ পাই কুইজ পৰিচালক শ্ৰীমন্ত বৰুৱা পৰম আনন্দিত হৈ পৰিছে আৰু এই বিশেষ দিনটোত প্ৰতিগৰাকী প্ৰতিযোগীক তেওঁ জ্ঞাপন কৰিছে আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা। সমাজ সচেতন যুৱকগৰাকীৰ এই আদৰণীয় প্ৰচেষ্টাক সচেতন মহলে শলাগ লৈছে। ঢেকিয়াজুলিৰ পৰা সজিত কটকী ৰিপৰ্ট, পাব্লিক প্ৰেছ।